নমস্কাৰ। IPS আৰু IAS অফিচাৰৰ ভিতৰত কোন বেছি ক্ষমতাশালী জানেনে? এই বিষয়ে জনাৰ আগতে IPS আৰু IAS অফিচাৰ কোনসকল সেই বিষয়ে জানিব লাগিব। IPS আৰু IAS অফিচাৰ হ'বলৈ আপুনি UPSC পৰীক্ষা পাছ কৰিব লাগিব। IPS মানে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ। UPSC পৰীক্ষা পাছ কৰাৰ পিছত যদি আপুনি IPS অফিচাৰ হয় তেন্তে আপুনি আৰক্ষী বিভাগৰ আৰু চোৰাংচোৱা বিভাগৰ অফিচাৰ হ'ব পাৰিব। ঠিক সেইদৰে IAS মানে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ। UPSC পৰীক্ষা পাছ কৰাৰ পিছত যদি আপুনি IAS অফিচাৰ হয় তেন্তে প্ৰশাসনিক বিভাগৰ অফিচাৰ হ'ব পাৰিব। এতিয়া আহোঁ IPS আৰু IAS অফিচাৰৰ ভিতৰত কোন বেছি ক্ষমতাশালী। এজন IPS অফিচাৰৰ কান্ধত মাথো আইন শৃংখলা ৰক্ষা কৰা আৰু অপৰাধ নিৰ্মূল কৰাৰ দায়িত্ব থাকে। কিন্তু এজন IAS অফিচাৰৰ কান্ধত প্ৰশাসনিক দায়িত্ব থকাৰ উপৰিও নীতি নিৰ্ধাৰণ আৰু প্ৰণয়ন কৰাৰ দায়িত্বও থাকে। এজন IPS অফিচাৰৰ কান্ধত মাথো নিজ বিভাগৰ দায়িত্বহে থাকে। কিন্তু DM হিচাপে এজন IAS অফিচাৰে আৰক্ষী বিভাগৰ উপৰিও জিলাখনৰ অন্যান্য বিভাগৰো মুৰব্বী। সেয়েহে আমি ক'ব পাৰোঁ যে এজন IPS অফিচাৰতকৈ এজন IAS অফিচাৰ বেছি ক্ষমতাশালী। ভিডিঅ'টোত দিয়া এই তথ্য আপোনাৰ কেনে লাগিল অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি আপুনি এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।